Hello everyone. More Anjan Blogs YouTube channel to আপোনালোকক সকলোকে স্বাগতম জনাইছো। পুন প্ৰথম বাৰৰ বাবে ইউটিউবত ডিব্ৰুগড় নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচনৰ A to Z প্ৰত্যেক ঠাই আপোনালোকৰ বাবে মোৰ এই চেনেলটোৰ জৰিয়তে লৈ আহিছো। তেনেহলে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো। এইটো হল নামৰূপ থাৰ্মেলৰ SBI ATM। এতিয়া গৈ আছো আমি আপোনালোকক দেখুৱাম আৰু এইটো হল নামৰূপ থাৰ্মেলৰ নামঘৰ আৰু এইখন হৈছে ASEB হাই স্কুল। এয়া গৈ আছো। এইটো হল NRPP প্ৰজেক্ট থাৰ্মেল। গৈ আছো। এয়া পালোহি আমি NTPS ওল্ড গেষ্ট হাউস। এয়া NTPS ওল্ড গেষ্ট হাউস। আমি তাৰ কাষেদি গৈ আছো। এয়া পালোহি টেলিফোন এক্সচেঞ্জ, NTPS টেলিফোন এক্সচেঞ্জ। আৰু হাউটো দেখিছে নহয়, এইটো নতুনকৈ গেষ্ট হাউচ বনিলে। ইয়াত নিউ গেষ্ট হাউচ বুলি কয়, VVIP নিউ গেষ্ট হাউচ। এয়া আপোনালোকে দেখিছে VVIP গেষ্ট হাউচ নামৰূপ থাৰ্মেল। এয়া এতিয়া আমি পাহাৰ চাইডেদি গৈছো। এখন বাউণ্ডাৰী বনিলে। এইটো হৈছে NTPS শিৱ মন্দিৰ। এইটো হৈছে ধুবি নলা। আপোনালোকে দেখিব পাইছে হয়তো, মনত আছে, এইটো ধুবি নলা। পানী পৰি থাকে পুৰা। বাৰিষা ছিজনত আৰু বহুত পানী হয়। এইখন হৈছে হাফজান টি গাৰ্ডেন। অলপ টি গাৰ্ডেনত সোমাই গ'লোহি। ইয়াত দেখিব পাইছে টি গাৰ্ডেন এখন। এয়া পাত, চাহপাত এইবোৰ। এইটো হৈছে NTPSৰ borpukhuri। দেখিব পাইছে borpukhuri। এইটো borpukhuri পাৰত আমি। আৰু হোৱা দেখিব পাইছে এইটো NRPP প্ৰজেক্ট, নতুন প্ৰজেক্ট বনিছে। এই নীলা বিল্ডিংটো NTPS NRPP বুলি কয়। আৰু এইটো হৈছে গোলকি পোষ্ট, বগৰীতলৰ গোলকি পোষ্ট, চাৰিআলি হয় এইটো। এতিয়া গৈ আছো আমি নৰ্থ কলনীৰ ৰাস্তাইদি নামৰূপ থাৰ্মেলৰ। এয়া হৈছে NTPS হস্পিটেল। বহুত পুৰণা হস্পিটেল হয় এখন। হস্পিটেলৰ বেক সাইডটো এটো। এতিয়া আমি গৈ আছো
এইখন গেটলৈ আপোনালোকক দেখুৱাওঁ বলক। ইয়াত দেখিছে এখন গেট নং 5 নম্বৰ গেট হয় আৰু ইয়াৰ পৰা NRPP প্ৰজেক্টটো ধুনীয়াকৈ দেখি থাকে। ইয়াত দেখিছে NRPP প্ৰজেক্ট, এইটো হৈছে 100 মেগাৱাটৰ NRPP প্ৰজেক্ট। এইটো দেখিছে বৰনামঘৰ, নামৰূপ থাৰ্মেলৰ বৰনামঘৰ। এইখন হৈছে গেট নং 4 NRPP গেট হয় এইখন। দেখিব পাইছে NTPS ক্লাব, নামৰূপ থাৰ্মেলৰ বহুত পুৰণা ক্লাব হয় এইটো। দূৰৰ পৰা আপোনালোকে দেখিব পাইছে। আৰু ইয়াত বিহু মেলাও বহুত ডাঙৰকৈ পাতে, এইবাৰ পতা নহ'ল লকডাউনৰ বাবে। আৰু দেখিছে চুইচাইড হয় এখন, চুইচাইড নামৰূপ থাৰ্মেলৰ চুইচাইড হয়। এইটো হৈছে দুৰ্গা মন্দিৰ, নামৰূপ থাৰ্মেলৰ দুৰ্গা মন্দিৰ। এয়া হৈছে NTPS পোষ্ট অফিচ, এইটো পোষ্ট অফিচটো বন্ধ হৈ আছে এতিয়া। এইখন দেখিছে নহয় চেনী গগৈ ফিল্ড, হয়তো মনত আছে আপোনালোকে দেখা মানুহ লোকসকলৰ। দেখিছে বহুত ধুনীয়া হৈ আছে ফিল্ডখন। এখন হৈছে নতুনকৈ বনিছে GM অফিচ গেট, এখন GM অফিচৰ গেট বনিলে ইয়াত। এয়া আছে ফিল্ডৰ কলনি, দেখিব পাইছে এখন কলনি। এইপিনৰ পৰা আপোনালোকে চাউথ কলনি যাব পাৰে, নামৰূপ থাৰ্মেলৰ চাউথ কলনি। এয়া আপোনালোকক মই আজি দেখুৱাইছোঁ আৰু ময়ো নিজেও উপভোগ কৰিছোঁ। তেনেহ'লে বলক গৈ থাকোঁ। কলনি কোৱাৰ্টাৰ, গছবোৰ সৰু সৰু আছিল, এতিয়া বহুত ডাঙৰ ডাঙৰ হৈ গ'ল। ৰাস্তাৰ কাষে কাষে গছ। এইটো দেখিছে ৰাস্তা, এইটো অল্ড মাৰ্কেট কলনিৰ ৰাস্তা আৰু এইখন অল্ড মাৰ্কেট দলং, নতুনকৈ বনাই দিয়া হ'ল দলংখন। আগতে বহুত বেলেগ আছিলে, এতিয়া চেঞ্জ হৈ গ'ল দলংখন। এই ৰাস্তাটোতে আপোনালোকে অল্ড মাৰ্কেট যাব পাৰে নামৰূপ থাৰ্মেলৰ। এয়া দেখিছে আপোনালোকে নিউ মাৰ্কেট বনিলে আৰু এয়া হ'ল SBI, NRPP ATM, SBI বেংক চব লাগি আছে ইয়াতে। ইমানে আপোনালোকক দেখুৱালোঁ। যদি আপোনালোকে ভিডিঅ' চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব।